নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোকে সকলোৰে ভালে থাকক, কুশলে থাকক। আজি পুৱাতে ওলালোঁ লখিমপুৰলৈ বুলি বিশেষ এটা কাৰণত। এতিয়া লখিমপুৰ পালোহি। লখিমপুৰলৈ আহিছোঁ চিলভাকাছ মাল্টি স্পেচিয়েলিটি হস্পিটেললৈ। ব'ৰ চেকআপ আছে, সেইবাবে ইয়াতে পালোহি। এতিয়া ওপৰলৈ গৈ আছোঁ, ভিতৰলৈ সোমাই যাওঁ। অকণমান ইয়াৰ পৰিৱেশটো চাওকচোন। এয়া বৌ ব্লাড ল'লে, কিবা টেষ্ট কৰিব। তাৰ পাছত এতিয়া আমি গৈ আছোঁ লখিমপুৰ মেডিকেল কলেজলৈ বুলি। এয়া আহি পালোহি আমি। অকণমান বোলো বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাওঁ, তাৰপিছত ওপৰলৈ যাম। চাওকচোন, নীলা আকাশ, বগা ডাৱৰ, চৌপাশে সেউজীয়া, কিমান এটা ধুনীয়া পৰিৱেশ। আপোনালোকে সকলো হয়তো আহিছে, হয়তো কোনসকলে নাই অহা তেওঁলোককে দেখালোঁ। এতিয়া আমি আহি ওপৰ পালোহি। যিহেতু ইয়াত দাদা আছে, দাদা অকণমান অসুস্থ হৈ আছে, সেইবাবে ইয়াতে অকণমান টাইম থাকিম। থাকি পেলানি আমি আকৌ যামগৈ। চৌপাশে কিমান ধুনীয়া এটা পৰিৱেশ চাওকচোন। এতিয়া তাতে অকণমান টাইম থাকি এতিয়া ঘৰলৈ বুলি ৰাওনা হৈছোঁ। শেষত ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ক'ৰ পৰা চাই আছে মোৰ ভিডিঅ'বিলাক জনাবচোন।